কবিতাৰ শিৰোনাম সাম্প্ৰদায়িকতা। কবি ইছমাইল হুছেইন। মোক পদাঘাত কৰা। যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছোঁ বিষ, মগজুত ৰোপণ কৰিছোঁ বিভেদৰ বীজ। হে মানৱতা, মোক পদাঘাত কৰা, মোক পদাঘাত কৰা, মোক দাহ কৰা। মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছোঁ, মন্দিৰ জ্বলাইছোঁ, মছজিদ জ্বলাইছোঁ। মন্দিৰৰ পৰা বিতৰণ কৰিছোঁ হৰে কৃষ্ণ হৰে ৰাম নাম, মছজিদৰ পৰা আজান। মোক বেত্ৰাঘাত কৰা। মই জামাত আৰু সংঘ পৰিয়ালৰ প্ৰতিনিধি। মই মুছলমান হৈ পৰিভ্ৰমণ কৰিছোঁ গাজীপুৰৰ পৰা পাকিস্তান, পাকিস্তানৰ পৰা থিতাপি লৈছোঁ ঢাকা। আকৌ হিন্দু হৈ সিন্ধু প্ৰদেশৰ পৰা আহিছোঁ অযোধ্যা। মই মিৰাটত আছিলোঁ, মৰ্দাবাদতো আছিলোঁ, মুম্বাইতো খেলিছোঁ ধৰ্মৰ ৰণচালি। ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছোঁ চুৰি। বংগ হৈ পৰিভ্ৰমণ কৰোঁতে মোক সোধা হৈছিল শ্ৰী চৈতন্য আৰু কবিৰ কোন। অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল শ্ৰী শংকৰদেৱ আৰু আজান ফকীৰ কোন। মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো, যাৰ স্মৰণে কঢ়িয়াই সম্প্ৰীতিৰ বতৰা। মইতো তেনে কোনো কথাই নেজানো, যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চুক। মোৰ এটাই মাথোন কাম, সৃষ্টিৰ সৌধবোৰ ধ্বংস কৰা। মই হত্যা কৰোঁ মাকৰ বুকুৰ শিশুৰ কথা, মই হত্যা কৰোঁ সেউজ সপোন স্বাধীনতা। মোকো তুমি হত্যা কৰা। হে মানৱতা, মোৰ নাম সাম্প্ৰদায়িকতা, মোৰ নাম সাম্প্ৰদায়িকতা।